ধর্মায় নম অধর্মায়ু নম জ্ঞানায়ু নম গুণবিদ্যায়ু নম ওম অসজ্রায়ু নম অধর্মায়ু নম অজ্ঞানায়ু নম ওম অংশ সূর্যমণ্ডলায়ু দাদ কমলাত্মায়ু নম সুমমণ্ডলায়ু নম বহিমণ্ডলায়ু নম সৎসত্রায়ু নম রং রজস্যে নম রং তমস্যে নম আং আত্মায়ু নম ওং পরমাত্মায়ু নম হিং সিং শ্রী শ্রী সত্যনারায়ণায় নম ওম ব্রাহ্মণ নিমিত্তায় তস্মৈ শ্রী শ্রী সত্যনারায়ণ দেবতায় নমঃ। এই দোকান বহি থাকা আগে যোৱা বহি থাকা ঘৰটো দেখা দিম एते गन्धे पुष्पे पंचगव्य पंचमूलेन मूलपयन्तु गन्धदानेन स्थानेन रजतानकेन गन्धदानेन सुगन्धि जलेन तथा लाभपश्चात्तं भक्तं तस्मै श्री श्री सत्यनारायणाय नमः। एते गन्धे पुष्पे गङ्गुदानेन पुराजले ओम गन्धदानेन स्थानतेन रजतानकेन गन्धदानेन सुगन्धि जलेन तथा लाभपश्चात्तं भक्तं तस्मै श्री श्री सत्यनारायणाय नमः। आसन आभरण वस्त्र गामोचा थৈছিল না গামোচাখন লৈ না গামোচা কেটাবা পেকিং কৰিব নাই আখনখন আভৰণ আৰু হেৰি তোমাৰ পইচা নিগম পুৰা দি দিয়া এটুকি কৰি যদি 500 কেজি ভিডিও হয় না এই নম্বৰ সত্যনাৰায়ণ শ্ৰী শ্ৰী সত্যনাৰায়ণ আমি দেব সর্বদয়মান সত্তানং পরমং শূদ্র মানসরায়ং কল্পয়ামি দর্শদর্শনং দেব ব্রহ্ম হরাদয়ং কপয়া দেব দেবৈশ্বরতিং পরমেশ্বরং স্বাগতং 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 শ্রী শ্রী সত্যনারায়ণায় নমঃ। एते गन्धे पुष्पे पाद्यं नमः पाद्यानुकल्पित पाद्यजलं श्री श्री सत्यनारायणाय नमः। जदसि देज सम्पूर्णं परमानन्दं सम्भुवं तस्मै परमेश्वरं पाद्यं शुश्रूषायां कल्पयामि। ओम तत्सत् श्री श्री सत्यनारायणाय नमः। अर्घं अर्घानुकल्पित अर्घजलं ओम ब्रह्मादयं पाद्यं सिन्त्राणि दिने दिने अंतजाय जगदीतं इतं गृहामि तत्सत् श्री श्री सत्यनारायणाय नमः। ओम एते गन्धे पुष्पे आसमन्यं नमः आसमन्यं श्री श्री सत्यनारायणाय नमः। देवामापि देवां देवत्मानं देवत्मानं ऐश्रुतं कल्पयामि जसिसं शुद्रासुसायं हेतवे तस्मै श्री श्री सत्यनारायणाय नमः। हस्ताय पचम वैख विष्णुदेवतायं तथानुकल्पित भाग मधुपकाय नमः तथानुकल्पित भाग मधुपकं श्री श्री सत्यनारायणाय नमः। आसमने दलं श्री श्री सत्यनारायणाय नमः। हस्ताय पचम वैख गन्धर्वाग्नि देवतायं धूप दीपाय्यमयम धूप दीप श्री श्री सत्यनारायणाय नमः। आसमने दलं श्री श्री सत्यनारायणाय नमः। हस्ताय पचम वैख विष्णु देवतायं तथानुकल्पित भाग आमन्न घोष नैवेद्याय नमः। आमन्न घोष नैवेद्यं श्री श्री सत्यनारायणाय नमः। आसमने दलं श्री श्री सत्यनारायणाय नमः। हस्ताय पचम वैख देवताय सफलनाय नमः। सत्यनारायणाय नमः। आसमने दलं श्री श्री हाय বুলি কৈ দিয়া एते गन्धे पुष्पे मोहिनी हाय বুলি কৈ দিয়া देवं कल्पयामि प्रसिद्धये श्री श्री सत्यनारायणाय नमः। शुद्धिमानं तस्मै
পুনঃ নমো ওম শ্রাণ্যং নমো এতে গন্ধে পুষ্পে পরমানন্দং বুদতি নিজং মুত্রয়ো শম্ভু প্রাগং ইদং শানং কল্পয়ামি বিশ্বতে সচ্চি শ্রী সত্যনারায়ণ নমো অষ্টায়ক চম্বিকট সম্পদানি ভূতায়ং শ্রী সত্যনারায়ণ সম্পদানি ভূতায়ং শ্রী শ্রী সত্যনারায়ণ নমো বুলি দিব লাগিব ও বুলি নাই ও জগৎযজ্ঞং সূত্রায়ং তস্মৈ জগৎ সূত্রায়ং অশ্বতি তস্মৈ শ্রী শ্রী সত্যনারায়ণ নমঃ ওম এতে গন্ধে পুষ্পে আভরণং নমঃ ওম সবা বিসুন্দ্রানং নানা শক্তি সুচয়ো ভুবনানি বিচিত্রানং কল্পয়ামি অশ্বতি তস্মৈ শ্রী শ্রী সত্যনারায়ণ আভরণং নমঃ এতে গন্ধে পুষ্পে গন্ধদারাং গন্ধুনিরন বুলতান বার্তা এই ভাই কোন মা কো খুলে না তো আনি দিব শ্রী সত্যনারায়ণ নমঃ কোনে তুরই গুণ না দিয়ে আর তসলিয়া আনন্দ সুরই পুষ্পং কা কাল গুছাইছে তাতে আছে এই কা পাইছে না পাইছে ভালো না ভালো পানিয়া নগা পানিয়া নগা ডবলে বা খাবলে বাসন বাজি খাইবা জেঠু কষ্টটো পাইছা এজনী আমাৰ জেঠায়া পিচি আছে মানে তামোল পিচি আছে সেয়া ধুনীয়াকৈ ওলাইছে না এয়া তামোলখিনি চাওঁ জেঠা এই দেখিছে না এইজনী আমাৰ জেঠাই এইজনী আমাৰ ভণ্টি গৈছোঁ এয়া মায়ে মাতিছে মা ওচৰলৈ যাওঁ এইজনী হ'ল মা মিত্ৰ বন্ধুবৰ্গ আনিলে অপাৰ কৰিতে লাগিয়া কথা কৰিয়া বিস্তাৰম যেই ৰূপে দ্বিজবৰে কৰিছে কথন পাঞ্চালিপ বন্ধে কহে সৰ্ববিৱৰণ কথা সাংগ ভৈলা সবে ভক্তিযুক্ত হৈয়া দণ্ডব্ৰত প্ৰণামিব মোক উদ্দেশ্যিয়া প্ৰসাদল বিয়া পাছে শিৰত বান্ধিয়া যাৰ গেয় স্থানে গৈলা প্ৰণাম কৰিয়া এই ৰূপে কাঠুৰিয়া কৰিলে সেৱন কাষ্ট কৰ্ম দূৰ হৈল বহু ধন গন্ধবশ মান পুৰি হৈলে ক সবাৰ ৰথৰতী হস্তি ঘোঁৰা হৈলে ক অপাৰ সংক্ষেপে কহিল পদ দ্বিজ বিশেষৰ পাঞ্চালিপ বন্ধে সৰ্বজন মনোহৰ এই মতে কত দিনা সৰ্বে সৰ্বজন মন দিয়া শুনা সবে সাধু বিৱৰণ উল্কামুখ নামে এক নিপতি নন্দন নদী তীৰে সেৱা কৰোঁ সত্যৰ সেৱন তাতে এক সদাগৰ নৌকা বহি জান্ত মনুষ্যৰ শব্দ শুনি নৌকা ৰাখিলন্ত জিজ্ঞাসিল সদাগৰে প্ৰতিজনে জনে কি কাৰ্য কৰা তাৰ কাহাৰ সেৱন সবে বোলে সেৱা কৰোঁ সত্যনাৰায়ণ বহুত আৰম্ভে সবে নিপতি নন্দন পুনৰূপী সদাগৰে বুলিলা বচন ইহাক সেবিলে সিজে কোন প্ৰয়োজন তেবে তাৰা দৃঢ় মন চিত্ৰ কৰি সাৰ সত্যৰ মহিমা কৈতে শক্তি আছে কাৰ অপুত্ৰৰ পুত্ৰ হৈব নিধ নিৰধন অন্ধজনে চকু পাৱে বন্ধ বিমোচন কামনা কৰিয়া যদি কৰয় সেৱন যেই বৰ মাগতাংক সেই নাৰায়ণ তাৰপিছত কি হ'ল
মানে কাঠ বেপাৰীজনে গৈ ঘৰ পালেগে ক'ব লাগিব নহয় অঁ কাঠ বেপাৰীজনে ঘৰ পালেগে ঘৰ পাই পেলানি মানে হেৰিয়াক সদা কৰি কাঠ বেপাৰীজনক ঘৈণীয়েকক ক'লেগে যে হেৰি নহয় মই যে বামুণৰ ঘৰত সোমাই আহিছিলোঁ গতিকে বামুণে মোক এনেকৈ কৰিলোঁ মই কাঠ বেচা পইচাৰে হেৰি কিনি আনিলোঁ তেওঁ আকৌ আনকালে ধৰক তেনেকৈ বেপাৰৰ পৰা অহাৰ পিছত সন্ধ্যাপৰত ভাত বনাবলৈ বেগটো মেলি চাই তাত পোৱা বস্তু দালি আলু আনে সেইমতে বনায় সেইদিনাখনি কি হ'ল আকৌ তেওঁ দালি আলু অনা নাই আনিছে কল ফলোৱা অন্যান্য বস্তু আনিছে তেওঁ মানে ভাবিলে আৰে এইটোতো আচৰিত কথা আজি কি হ'ল আকৌ আনকালে এতিয়া বনাবলৈ ফলোৱা বস্তুৱে আছে গিৰিয়েকক সুধিলে যে আজি দেখোন আপুনি খোৱা বস্তু কোন আনিলে যে ফলোৱা চলা আনিলে তেতিয়া তেওঁ গোটেই বামুণৰ ঘৰত সোমোৱাৰ পৰা ক'ত কেনেকৈ কি কৰিছিলে গোটেই কাহিনীখিনি কৈ গ'লে ফালপা তেতিয়া ক'লে যে আজি ৰাতিটো উজাগৰে থাকি কালিলৈ আমি পূজাভাগ পাতিবলৈ সেইকাৰণে সত্যনাৰায়ণ দেৱতাৰ পূজা আগদিনাই ৰাতি ব্ৰত পালন কৰি ব্ৰত পালন মানে বইল ভাত খাব লাগে বইল ভাত খাই যদি পিছদিনা পূজাভাগ কৰে তেতিয়া মানে ফল পায় আৰু এই পূজাভাগৰ এটা কথা আছে কি এই পূজাভাগ পৰাপক্ষত মানে আমাৰ মৃতকৰ কাম কৰা মানুহৰ কোনোদিন নকৰাব একো ফল নাপায় মানে এই পূজাভাগ সদায় মানে নিষ্ঠাবান পুৰোহিত হ'ব লাগে যিজন পুৰোহিত মানে অকল কেৱল পূজা কৰ্মহে কৰে যজমান কৰা কেতিয়াও কৰা একো ফল নাপায় একেবাৰে ফল নাপায় মই ইয়াত পিছত মাজত আছে কৈ দিম পিছত গম পাই যাব কি কাৰণে কৰিব পাৰে কি কাৰণে নাপায় মানে চব ভিতৰত আছে মই কৈ যাম নকৰে আচলতে এইটো কৰিলে নহয় ফল নাপায় তেনেকুৱা প্ৰমাণস্বৰূপে এনেকুৱা শুনা কিছুমান মানুহে এনে পূজা পাতে পূজাভাগ পাতে পতাৰ পিছত কি হয় এই কাৰোবাৰ কিবা ঘৰত অপৰামংগল যদি চোৱাবলৈ যায় তেতিয়া কয় যে আপোনাৰ সন্তানৰ দুখ লাগিছে আচলতে সন্তানৰ দুখ আচলতে সেইটো কাৰণে গৃহস্থকে ভাল বুলিয়ে পাতে কিন্তু যিজন কৰ্ম কৰা যিজনে কৰে সেইজনে মানে অনীতি কৰ্ম কৰাৰ কাৰণে তেওঁ ফলটো মানে গৃহস্থৰ ঘৰত অশান্তি হয় সেইকাৰণে এই পূজাভাগ সদায় লাগিলে এদিন দেৰিয়ে হওক কমেই হওক আৰু এই পূজাভাগৰ এটা কথা কি আছে নাই এই পূজাভাগত কোনো ডিমাণ্ড নাই তুমি কাকো ডিমাণ্ড কৰিব নালাগে ডিমাণ্ড কৰি দিবও নাপায় খুজিবও নাপায় যিটোতে তাকে সন্তুষ্ট হ'ব লাগে কিন্তু তাতে কথা এটা আছে কি এজন পুৰোহিতে দিনটো ভোকে লঘোণে আহি ইয়াত পূজা কৰিব সেই মানুহজনক সন্তুষ্ট কৰাটো তোমালোকৰ গৃহস্থ কৰ্তব্য মানে অৱস্থা চাই ব্যৱস্থা তাৰপিছত কি হ'ল তেতিয়া মানে তেওঁ ঘৈণীয়েকে বেগটো মেলি চাই নাপোৱাৰ পিছত তেওঁ ঘৈণীয়েকক তেওঁ বহুৱাই গোটেই কাহিনী ক'লে বামুণৰ ঘৰত লগ পোৱাৰ পৰা কেনেকৈ ক'ত পানী খাইছিলে কি কৰিছিলে বামুণে কি ক'লে কোৱাৰ পিছত তেওঁ ঘৈণীয়েকক ক'লে যে আজি ৰাতিটো উজাগৰে থাকি তেওঁলোকে ৰাতিটো ফল চল খাই থাকিলে এই ভাত নাখালে নাই ন ৰান্ধিলে খাব ক'লে আমি কালিলৈ পূজাভাগ কৰিম তাৰপিছত কি হ'ল পূজাভাগ পতা খুব এসপ্তাহৰ ভিতৰৰ পৰা তেওঁলোকে ইমানে টকা পইচা হ'ল পাহাৰ দৌলত টকা পইচা হ'ল আৰু হাতী ঘোঁৰা বান্ধিব অৱস্থা হৈ গ'ল তাৰপিছত কি হ'ল এদিনাখন কি হ'ল তেওঁলোক নদীত মানে পাৰতে নাপিত এজন বহি আছিলে নদী পাৰত সেইপিনে পৰা সদাগৰে মানে বেপাৰ বাণিজ্য সামৰি ঘৰমুৱা হৈ আহি আছে আহি থাকোঁতে মানুহক গুণগুণ শব্দ শুনি মানে নাওখন চপাইলে তেতিয়া সন্ধ্যা এন্ধাৰ হৈছে কাকো কোনো দেখা নাপায় তাৰপৰা চপাইলে চবে পাৰলৈ উঠে তাত আকৌ এই নাপিতজনে ব্ৰাহ্মণ আৰু হেৰিয়াক সুধি আছে যে আপোনালোক যে ইমান ধনী হ'ল কি কৰিলে তেতিয়া তেওঁ ক'লে যে মই এইখন নাৰায়ণ দেৱতাৰ কাৰণে ফল পালোঁ গতিকে নাৰায়ণ দেৱতাৰ পূজাভাগ কৰাৰ কাৰণে আজি মোৰ এই অৱস্থা তেতিয়া ক'লে যে এই পূজাভাগ পাতিলেনো কি হয় তেতিয়া ক'লে যে অপুত্ৰ পুত্ৰ হয় নিধনী ধন অন্ধজনে চকু পাৰে বন্ধ বিমোচন অন্ধ মানে চকু নাইকিয়াজন অন্ধ বুলি কোৱা নাই আকৌ ইয়াত অন্ধটো মানে কোনোবাই অসকৰ্ম যদি কৰিছে তেওঁ এই পূজাভাগৰ জৰিয়তে তেওঁ সৎকৰ্মলৈ ঘূৰি আহিব সেইটো মানে অন্ধ বেয়া কাম নকৰে আৰু অপুত্ৰ পুত্ৰ কাৰোবাৰ যদি সা সন্তান নাই সন্তানৰ মুখ দেখিব কোনোবা যদি কৰ্মৰ ফল বিচাৰিছে কিবা এটা ভাল ফল এটা তাৰ ফল পাব সদাগৰ অকল ল'ৰা ছোৱালী নাছিলে তেওঁ চাপি গ'ল সুধিলে কওকচোন কি হ'ল বোলে অপুত্ৰৰ পুত্ৰ হৈ নিধনী ধন অন্ধজনে চকু পাই বন্ধ বোলে মোৰে ল'ৰা ছোৱালী নাই মই অপুত্ৰ হৈ জন্ম হ'লোঁ গতিকে বিকল্প কি তেতিয়া বামুণে ক'লে যোৱাগৈ তুমি ঘৰলৈ তুমি টোপোলা এটা বান্ধি দিবি বান্ধি পাৰি তুমি নাৰায়ণক আৰাধনা কৰিবা তোমাৰো ফল পাব তাৰপাছত কি হ'ল সদাগৰে আৰু লাহেকৈ তেওঁলোকৰ মাজৰ পৰা লাহেকৈ হেৰি হ'লে গৈ পানি ঘৰমুৱা হ'ল আৰু গৈ মানে সদাগৰি গৈ ক'লেগৈ যে পূজাভাগ পাতিব লাগে আৰু টোপোলা এটা বান্ধি দিব লাগিব তেতিয়া আমাৰ যদি সা সন্তান হয় আমি পিছত মানে পূজাভাগ পাতিম কৰিম কিন্তু সদাগৰে আকৌ এটা কথা ফুটনি এটা মাৰি থৈ গ'ল যে মোৰ ল'ৰা হওক বা কন্যাই হওক বা পুত্ৰক যিয়ে নহওক মই সোণৰ পতাকা এখন নাৰায়ণ দেৱতাৰ কাৰণে উৎসৰ্গা কৰিম সেই বুলি ক'লে তাৰপিছত তেওঁ গৈ ঘৰ পালেগৈ মানে পূজাভাগ টোপোলা বন্ধা কেইদিনমানৰ পিছতে এনে ঘৈণীয়েক গৰ্ভৱতী হ'ল তেওঁ কি ক'লে কেঁচুৱা নহওঁতে গাঁৱৰ মানুহ দুনু মাতি আনি ভোজ ভাত খুৱাই ঢোলে ডগৰে আনন্দত মতলীয়ে ফূৰ্তি ফাৰ্তা কৰিলে কিছুদিনৰ পিছত দীপলি সুন্দৰী ছোৱালীজনী জন্ম হ'ল তাৰপৰা লাহেকৈ তেওঁ পূজাৰ কথা পাহৰিলে আৰু তেওঁক কেইবাবাৰ সপোনো দেখুৱাইছে নাই পূজা নকৰে নহয় নকৰাকৈ থাকিলে তাৰপৰা জীয়েক গাভৰু হ'ল
তাৰপৰা মানে কাশীপুলি জেগা এখনৰ পৰা লক্ষ্যপতি নামৰ ল'ৰা এটালৈ তেওঁ জীয়েকক বিয়া দি দিলে। শংখপতি আৰু লক্ষ্যপতি দুয়ো মিলি বেপাৰত লাগি গ'ল। শংখপতি যে সদাগৰ আৰু লক্ষ্যপতিয়ে জোঁৱায়েক, আৰু লীলাৱতী হৈছে সদাগৰ ঘৈণীয়েক, কলাৱতী হৈছে সদাগৰ জীয়েক। তাৰপৰা লাহেকৈ কি কৰিলে, সদাগৰ আৰু জোঁৱায়েকে মিলি ব্যৱসায় বাণিজ্যত লাগি গ'ল আৰু বেপাৰ বাণিজ্যলৈ গ'ল আৰু এনেকৈ গৈ থাকোঁতে নগৰখন পালে। তেওঁলোকে ভাবিলে, সদাগৰে জোঁৱায়েকক ক'লে, জোঁৱাই নাও চপাই দিয়া কাণলৈ, আমি দোকানখন দিম ইয়াতে। তেওঁলোকে যাওঁতে বেপাৰলৈ যাওঁতে সোণ ৰূপ অলংকাৰ অজস্ৰ বস্তু লৈ গৈছে, বেপাৰলৈ গৈছে। নগৰখন দেখিয়ে নাওখন চপাই দিলে। পাৰলৈ উঠি সদাগৰে জোঁৱায়েকক ক'লে যে আমি ইয়াতে দোকানখন দিওঁ, লাগে ধুনীয়াকৈ টকা পইচা তেতিয়া মাও হ'ব। তেওঁ দোকান দিলে। সদানদেৱতাই কি কৰে, ৰাতি মানুহ পঠিয়াই দোকানখন চুৰ কৰাই দিলে। চুৰ কৰাই দিলে। তাৰপিছত তেওঁলোকে এতিয়া কান্দি কাটি চুৰ বিচাৰে, গোটেইখন হাহাকাৰ কৰি ক'ত চুৰ পায়। সদানদেৱতাই নিজেই কৰিছে এইটো কাম। লাহেকৈ চুৰ বিচাৰি নাপায়, তেওঁলোকে পাৰতে বহি কান্দি আছে। তাৰপৰা উপায় বিনে ঘৰলৈ মিলি আহিবলৈ চাইছে, নাওখন পানীতললৈ গুচি গ'ল, যিখন নাও লৈছে বেপাৰলৈ। এতিয়া আহিবলৈ উপায় নাই, তথাপিও যেনে তেনে আহি ঘৰ পালেহি। ৰাতি সদাগৰক সপোন দেখুৱালে যে তোমাৰ চুৰ বেলেগ নহয়, তোমাৰ জোঁৱাই চুৰ, গতিকে বেলেগক নধৰিবা। দুয়োজনৰ মাজত লাগিল তমুময় যুদ্ধ। দুয়োটাকে ধৰি নি 12 বছৰ পোতাশালত বন্দী কৰি থৈ দিলে। জোঁৱাই সৰুৰে পোতাশালত আছে। এইপিনে এতিয়া মাকে জীয়েকে উপায়বিহীন হৈ আজি ঘটিটো পাইছে ভাত খায়, কাইলৈ লোটাটো বেচিব ভাত খায়। এনেকৈ উপায়বিহীন হৈ লাষ্টত কি কৰিলে, মাকে জীয়েকে মাগিবলৈ যাব ল'লে। কাপোৰ কানি বস্ত্ৰ চব বেচিব লগা হ'ল। উপায় নাই ন, এতিয়া জোঁৱায়েকে সৰুকে জেলত আছে, মাকে জীয়েকে ঘৰত এতিয়া। তাৰপৰা উপায়বিহীন এদিন গৈ মাগিবলৈ গৈ থাকোঁতে সেই প্ৰথমতে লগ পাইছিলে বামুণজন, সেই বামুণজনৰ ঘৰতে সোমালে। বামুণৰ ঘৰত সোমাই পানী অকণ খুজিলে, দিলে খাবলৈ। তাৰপৰা তেওঁ বামুণে বহিবলৈ ক'লে, বহিলে। তাৰপৰা তেনেকুৱাতে সদাগৰ বামুণ ভিতৰৰ পৰা ওলাই আহি তেওঁলোকক সুধিলে যে আপোনালোকনো ক'ৰ পৰা আহিছে? বোলে আমি কাশীৰ পৰা আহিছোঁ। মইতো কাশী সদাগৰক চিনি পাওঁ, বোলে মই সদাগৰে ঘৈণীয়েক। আৰু এই সদাগৰ ঘৈণীয়েকক আজি এনেকুৱা অৱস্থাত খুজিবলগীয়া হৈছে, আপোনালোকৰ কিবা নিশ্চয় দুখ আছে চাগে। তেতিয়া সদাগৰে ক'লে, নহয় এইটো আমাৰ দুখ আছে, হয় মোক সত্যনাৰায়ণ পূজাভাগ পাতিবলৈ গৈছে, পূজাভাগ নাপাতিলোঁ। এই ছোৱালীজনী জন্ম হোৱা আগমুহূৰ্তত কৰ্মতা আগবঢ়াইছিলে, কিন্তু পূজাভাগ নাপাতিলোঁ বোলে। সেইভাগটো ময়ে কৰিছিলোঁ পূজাভাগ বোলে। অঁ কেলৈ নকৰিলা? বোলে নকৰিলোঁ মানে কৰা নহ'ল। হ'ব বোলে, এতিয়াও যোৱা, তোমালোকে পূজাভাগ ভাবাকৈ কৰাকৈ, খুজি মাগিব হ'লেও পাতা, তোমালোকৰ ফল আকৌ ভাল পাব। কাৰণ সত্যনাৰায়ণ দেৱতা পটকে সন্তুষ্ট, পটকে খঙাল হয়। সেই বুলি ক'লে তেওঁ কি কৰিলে, মাকে জীয়েকে দুই মিলি খুজি মাগি পোৱা পইচাই পূজাভাগ পাতিবলৈ মনতে কল্পনা কৰিলে। ইয়াত যেতিয়া মাকে জীয়েকে পূজা পাতিবলৈ সংকল্প ল'লে, তেতিয়া তাত সেই জোঁৱায়েক আৰু সৰুকক যিজন ৰখীয়া আছিল ৰজাক, তেওঁক সপোন দেখুৱালে। তেওঁক ক'লে যে এওঁলোকক আৰু মুক্তি দিয়া, এওঁলোকক ঘৰলৈ পঠিয়াই দিয়া, আৰু শাস্তি দিব নালাগে। ধুনীয়া দাড়ি চাৰি কাটি, ধুনীয়া বস্ত্ৰ পিন্ধাই, এক নাও পাহাৰ যেনেকৈ সোণ চোন ভৰাই এক নাও সোণ কৰি পঠিয়াই দিয়ে এওঁলোকক। এইপিনে মাকে জীয়েকে পূজা পাতল পাতিবলৈ লৈছে, এইপিনে তেওঁলোকক মুক্তি দিছে। তাৰপিছত সত্যনাৰায়ণ দেৱতাই কি কৰিলে, নদীৰ পাৰতে সন্যাসী বেশত ৰৈ আছে। তেওঁলোকক এতিয়া পৰীক্ষা ল'ব, তেওঁলোকে আহি আছেনে ঘৰলৈ। সদাগৰৰ জোঁৱাইক 12 বছৰ জীয়েকক মাকক ঘৈণীয়েকক দেখা নাই, ইমানে হেঁপাহত আছে, একদম কোবা কোবে বিজুলী সঞ্চাই ঘৰলৈ আহি আছে। আহি থাকোঁতে সেইকাৰণে সন্যাসীজনে ৰ'ব লাগে নদী পাৰতে। সন্যাসীজন ৰ'লে সন্যাসীজনে মানে সন্যাসী নহয়, সত্যনাৰায়ণ দেৱতাই তেখেত। তেওঁলোকে সুধিলে যে আপুনি নাওখননো কি আনিছে? বোলে লতা পতা। যেই লতা পতা বুলি ক'লে নাওখন লাহেকৈ পানীতললৈ গুচি গ'ল। সদাগৰ জাপ মাৰি পাৰলৈ আছিলে, জোঁৱাইক চোৱাইক যিমান আছিলে চব পানীতল পালেগৈ। তাৰপৰা এইপিনে মাকে জীয়েকে পূজা পাতি আছে, প্ৰসাদ সন্মুখত বিলাব হৈছে। তেনেকুৱাতে আকৌ খবৰ পালে, কোনোবাই খবৰ দিলে যে আজি বোলে জোঁৱাইক আৰু সদাগৰ সদাগৰী আৰু জোঁৱাইকক মুক্তি দিছে, বোলে তেওঁলোক ঘৰমুৱা হৈ আহিছে। সেই জীয়েকজনীয়ে কি কৰিলে, প্ৰসাদ যে বিলাইছিলে, প্ৰসাদৰ ওপৰতে জঁপিয়াই গৈ খঞ্জন গমনি ঘন চিকাৰ চৰাই গোটেই জঁপিয়াই গৈ জোঁৱাইকক চাবলৈ গৈছিলে। সেই তেতিয়া প্ৰসাদ ভৰিত লাগি গ'ল। লাগিলতে সত্যনাৰায়ণ দেৱতা তাৰপিছত আৰু ৰৈ নাথাকিলে, বিৰাট খং উঠি গ'ল আৰু। তাৰপিছত সত্যনাৰায়ণ দেৱতাই মানে সদাগৰক সপোন দেখুৱালে, তোমাক যদি প্ৰকৃততে জোঁৱাইক লাগে, তেতিয়াহ'লে তোমাৰ ছোৱালীয়ে মোক প্ৰসাদ গ্ৰহণ নকৰালৈকে তোমাৰ জোঁৱাইকৰ পানীতলৰ পৰা উদ্ধাৰ নহ'ব। তাৰপৰা লাহেকৈ কি কৰিলে, জীয়েকে মানে সদাগৰে বাধ্য কৰাই তেওঁ জীয়েকক প্ৰসাদ গ্ৰহণ কৰিলে। লাহেকৈ নাওখন ওপৰলৈ ভাহি আহিলত তেওঁলোকে মানে ক'লে, তোমালোকে এতিয়া যোৱাগৈ। তেওঁলোকে ঘৰমুৱা হৈ আহি পায়, দুৱাৰমুখ পায়, জীয়েকৰ মুখ চাই সদাগৰ জোঁৱাইক সেইকাৰণে তেজমৰি কৰি মৰি থাকিলত ৰাতি আকৌ সত্যনাৰায়ণ দেৱতাই সদাগৰ সপোন দেখুৱালে। সত্যনাৰায়ণ দেৱতাই যে তোমালোকক ইমান দিলোঁ, তোমালোকে মোক অৱহেলা কৰিলা, আৰু তোমাৰ ছোৱালী দুখতে জোঁৱাই গ'ল। গতিকে এতিয়াও তোমালোকক কৈছোঁ পূজাভাগ কিন্তু পাতা, নহ'লে কিন্তু তোমালোকৰ কোনো মানে হেৰি হ'ব। সদাগৰক একেষাৰে ক'লে যে মোৰ জোঁৱাই মৰিলে, এনেকুৱা পূজা কেলৈ?
লাহেকৈ ঘৰৰ গোটেইকেইটা তেজমৰি কৰি মৰি থাকিলে লাষ্টত বিকাৰ হ'ল সেইটোৱে এই পূজাভাগ মানে কি হয় আমাৰ যেনেকৈ ধৰক শিৱ পূজা হওক বিষ্ণু পূজা হওক লক্ষী পূজা হওক বা গণেশ পূজা হওক প্ৰতিটোৱে এটা নিৰ্দিষ্ট সীমা থাকে গণেশৰ কাৰণে গণেশ পূজা কৰিলোঁ শিৱৰ কাৰণে শিৱ পূজা কৰিলোঁ মানে বিষ্ণুৰ কাৰণে বিষ্ণু পূজা কৰিলোঁ আৰু মানে লক্ষী সত্যনাৰায়ণ সৰস্বতীৰ কাৰণে সৰস্বতী পূজা কৰিলোঁ কিন্তু সত্যনাৰায়ণ পূজাৰ কোনো নিৰ্দিষ্ট নাম নাই ক'ৰ পৰা কৰিলোঁ সেইটো মই এতিয়া কৈ দিম কেনেকৈ হ'ল এই পূজাভাগৰ মেইন অৰ্থটো হ'ল একেবাৰে অতীতৰ পৰা অতীতৰ সৃষ্টি যেতিয়া মানে ৰাৱণে হেৰিয়াক হৰণ কৰি লৈ গৈছিলে সীতাক তেতিয়া মানে তেওঁ লংকা যেতিয়া পালেগৈ ইয়াত মানে কি হ'ল এই জগমন্ত হেৰিয়াৰ ভায়েক যে তেওঁ মানে চাহ আছিলে নিওঁতে তেওঁ হেৰিয়াক ক'লে হনুমানক ক'লে যে সীতাক হৰণ কৰিলে সীতাই কি কৰিলে নেগুৰত অগ্নি লৈ লংকা দাহ কৰিবলৈ গৈছিলে গৈ তাত দেখিলে তাত মানে ৰাৱণৰ ভায়েকৰ নাম বিভীষণে এই পূজাভাগ কৰি আছিলে এটা ৰুমত তেওঁ ভাবিলে মইতো তাত সোমালে পূজা ভংগ হ'ব সেইকাৰণে কি হয় এটা ফৰিং হৈ বেৰতে পৰি থাকিলে মানে হেৰি আকৌ হনুমান আকৌ অজানো সৰু ডাঙৰ হ'ব পাৰেতো তেওঁ মায়াবী আছিলে তেওঁ তাতে পৰি থাকিলে মায়াজাল তাৰ পৰি থাকিলে তাৰপিছত তেওঁ পূজাভাগ শেষ নোহোৱাৰ কাৰণে তাতে আছে তেওঁ ভাবিলে মই যদি এতিয়া মানুহৰ ওপৰতো মোৰ ৰাৱণে মাৰি পেলাব গতিকে সেইকাৰণে তাতে পৰি থাকিলে থকাৰ পিছত কি হ'ল যেতিয়া বিভীষণে পূজা শেষ হ'ল তেতিয়া তেওঁক সেই তাত সোমাবলৈ বিভীষণে বাদ দিব তাৰপৰা লাহেকৈ বিভীষণে পূজা সামৰি তেওঁক ভিতৰলৈ সোমালে তেওঁ লংকা দাহ কৰিলে কিন্তু এই পূজাভাগ কৰি থকা লংকাখন সম্পূৰ্ণ দাহ হ'ব নাপালে আধাতে ৰৈ গ'ল তাৰপিছত এই পূজাভাগ হনুমন্তই মানে আনি ইয়াত শ্ৰীৰামচন্দ্ৰই প্ৰথমতে এই পূজাভাগ পাতিছিলে তাৰপিছতে মানুহৰ মাজত প্ৰচাৰ হ'ল অন্য পূজাৰ লগত এই পূজা অলপ তুলনাটো বেলেগ এইবিলাক মানে কি এইভাগ পূজা এনেকুৱা আপুনি যদি কল্পনা কৰে কল্পনা পোৱাৰ পিছতে ফলটো দিব লাগে তাৰমানে আপোনাৰ ফলটো পোৱাৰ পিছত তাৰপৰাই তেওঁক পূজাভাগ কৰিলে হয় কিন্তু অন্য পূজা কি হয় মানুহে কিবা এটা কৰি কৰে তাৰপিছতে ফল পায় ইয়াত আকৌ ফলৰ পিছতে কৰ্ম আপোনাৰ সন্তান এটা বিচাৰিছে কোনোবাই আকৌ যদি থয় সন্তানটো হোৱাৰ পিছত পূজাভাগ কৰে কিন্তু নাপাতিলে আকৌ আপোনাৰ ঘৰ উচ্চাৰণ কৰি দিব চেছ কৰি পেলাব একদম আপুনি মানে উন্নতি হোৱা দূৰৰ কথা আপুনি দিনক দিনে দবি গৈ থাকিব ক্ৰমান্বয়ে দবিহে যায় শেষ হৈ যাব উচ্চাৰণ হৈ যাব এই পূজাভাগৰ কথাটো তেনেকুৱা আৰু মানে এই পূজাভাগ কিছুমানৰ ঘৰত দেখোঁ মই পূজা কৰিবলৈ গ'লে মই ক'বলৈ বেয়া পাই নকওঁ নে ধৰক এসোপামান মানুহ মাতি কয় পূজাভাগ বামুণক চঞ্জাই দিয়ে বামুণে কি গাই থাক ভিতৰত খোৱা লোৱা এইবিলাকত ব্যস্ত থাকে আচলতে এই পূজাভাগ তেনেকুৱা নহয় এই পূজাভাগ গৃহস্থ সম্পূৰ্ণ শুনিব লাগে পাঞ্চালীখন একদম নিষ্ঠাৰে শুনিব লাগে পাঞ্চালীখনৰ কি যে বহুত ব্ৰাহ্মণে এনেকৈ ভঙাই নিদিয়ে আচলতে এই কিছুমান কথা পাঞ্চালীখন পঢ়ি থৈ গুচি গ'ল আৰু কি আছে ভিতৰত হাতী ঘোঁৰা কোনো নাজানে শুনিবও লাগে জানিবও লাগে ভিতৰনো কি আছে আন নালাগে এতিয়া আমাৰ বহুত মই ভকতক দেখিছোঁ চাইছোঁ মানে চাকি গছ ধূপ গছ কিনো কয় আজিলৈকে বহুতে নাজানে শৰাই ঢেৰ পাতি আছে আৰু ইয়াত যে আমাৰ 4 মুঠি দিওঁ আমি 3 মুঠি দিওঁ আপোনালোকৰ 4 মুঠি দিয়ে আজিলৈকে মই কেইবাজনক সুধিছিলোঁ এই 4 মুঠিনো কাক দিয়ে সুধিলে নোৱাৰে 4 মুঠিটো দিয়ে কাক দিয়ে বহুতে নাজানে চাকি গছনো কি খলিডাল নাম কি তাৰ মাৰিডাল লৰাইডাল নাম কি সেইটোও নাজানে মই বহুতক সুধি চাইছোঁ এতিয়া আমাৰ শুনক আমাৰ 3 মুঠি যে দিওঁ আমাৰ 3 মুঠি আপোনালোকৰ 4 মুঠি নামৰ 4 মুঠি আপোনালোকৰ নামৰ 4 মুঠিত ঢাকোন থাকে আমাৰ ঢাকোন থাকে আমাৰ এয়া ঢাকোন এয়া আসন আৰু আভৰণ কৰিলোঁ তলত আসন দিলোঁ ওপৰত আভৰণ হ'ল আপোনালোকৰ আভৰণটো যে কলপাত দেখিলে ফুটা দি সেইটো আভৰণ দিয়ে আমাৰ মানে কি এইটো দিয়া অৰ্থটো কি আমি পূজাভাগৰ ফুলকিপা যে দিব লাগিব যদি ঢাকোন মাৰি দিওঁ ফুলকিপা টান নপৰে যেনে বাগৰি যাব তেতিয়া তেওঁ গ্ৰহণ নকৰে আৰু বিষ্ণুৱে সদায় গোটা ফলহে গ্ৰহণ কৰে কেঁচা ফলাফল গ্ৰহণ নকৰে সেইকাৰণে বিষ্ণুক সদায় গোটা ফল দিব লাগে এতিয়া আমাৰ 3 মুঠি কি প্ৰথমে আমি দিওঁ ব্ৰহ্মা দ্বিতীয়বাৰ দিওঁ বিষ্ণুক আৰু তৃতীয়বাৰ দিওঁ মহেশ্বৰ তিনিজনক আমি দিওঁ কিন্তু তাতে কি হয় 3জনৰ পঞ্চসিদ্ধি কওঁ পঞ্চসিদ্ধি হৈছে মানে পঞ্চদেৱতা হৈছে প্ৰথমতে আহিলে শিৱ তাৰপৰা আহিলে গণেশ তাৰপৰা আহিলে ইন্দ্ৰ আদি দশদেৱ পূজা আৰু বাসুদেৱ পূজা আৰু বিষ্ণু পূজা এই পঞ্চদেৱতা পূজা কৰি আমি পূজাভাগ কৰোঁ এতিয়া তাতে হ'ল কি আমাৰ তামোলটো দিওঁ থুৰীয়া তামোল এটা গোটা সেইটো বিষ্ণুৱে গোটা ফলহে গ্ৰহণ কৰে আপোনালোকৰ 4 ভাগ কি এতিয়া বহুতে নাজানে 4 ভাগ কি জানেনে এতিয়া আপোনালোকৰ 4 ভাগ দিব লাগিব প্ৰথমতে ভকত গুৰু আৰু হেৰি 4জনক 4 ভাগ দিয়ে ৰামদেৱ গুৰু ভকত আৰু 4খন তামোলে 4জন 4 সিদ্ধৰ কাৰণে সেইকাৰণে 4 পিনে 4 সিদ্ধক দিয়ে কিন্তু তাৰপিছত কি হ'ল এতিয়া কথা হ'ল কি এই পূজাভাগৰ এটা মহত্ব আছে মহত্বটো কি ধৰক
আপুনি যদি কিবা এটা মনতে কল্পনা কৰে কল্পনা ফল পাবই আৰু তেনেকৈ পায়ো আছে বহুতে আৰু কৰি আছে আৰু তেনেকুৱা মানে ফল পোৱাৰ পিছতে কৰ্মভাগ কৰিব লাগে এনেকুৱা বহুত উদাহৰণ আছে কিছুমানৰ ঘৰত ল'ৰা ছোৱালী নাই এনেকৈ পূজা কৰি বহুতে ল'ৰা ছোৱালী ফল পাই আছে আৰু পোৱাৰ পিছত পূজাভাগ কৰিব লাগে গতিকে এই পূজাভাগৰ কিছুমান মহত্ব থাকে সেইকাৰণে পূজাভাগ মানে এইটো ইনচাল্ট পুলঙা কৰি যদি কৰে ফল কিন্তু নাপায় তাৰপৰা প্ৰতিকাৰ বেয়াহে ৰূপ হয় প্ৰতিকাৰটো বেয়া হয় গতিকে সেইকাৰণে পূজাভাগ কৰোঁতে নিষ্ঠাৰে শুনিব লাগে আৰু সেইকাৰণে তোমাকো কৈছোঁ ভালকৈ নিষ্ঠাৰে শুনিবা তাৰ ফল তুমি পাবাই যিটোকে কল্পনা কৰে সেইটোকে ফল পাবাই মানে পুনৰূপী সদাগৰে বুলিলা বচন আমাৰ কামনা এক শুনা সৰ্বজন পুত্ৰ কন্যা মোৰ ঘৰে কিছু যে নভৈল অপুত্ৰ কৰিয়া মোক বিধাতা চৰ্জিল এতেকে তোমাৰ স্থানে কৰিলো বিনয় কিবা কন্যা কিবা পুত্ৰ মোৰ ঘৰে হৈ তেবে সেজানিবু দিহ সত্যনাৰায়ণ সুবৰ্ণ পাতাকা দিবু কৰিবু সেৱন লোকে বোলে শুনা সাধু বচন আমাৰ পৰনাৰায়ণ সেৱা হৈলে কুমাৰ দম্ভ সদাগৰে তেৰে কামনা কৰিয়া স্বদেশে চলিল সাধু নৌকাত চৰিয়া মদন মোহন ৰূপ অতি মনোহৰ বৰিয়া নীল লক্ষ্য পতি সদাগৰ বহুত আৰম্ভে কৈল শংখপতি জেমত সুন্দৰ তেনে কন্যা ৰূপৱতী সত্য সেৱা নকৰিয়া কন্যা বিহা দিলা জামাতাক সংগে কৰি বনি যে চলিলা সন্মুখে দেখিল এক ৰাজাৰ নগৰ সেই ৰাজা নৌকা লৈয়া ৰৈলা সদাগৰ সেই স্থান বাসা বাৰী কৰিলে নিমান বিকিতে কিনিতে তাত পাতিলে দোকান তাহান্তে পচন্দ ভৈলা সত্যনাৰায়ণ কামনা হৈছে সিদ্ধি নকৰে সেৱন চুৰ পঠা দিলন্ত ৰাজাৰ অন্তপুৰে ৰাজা ৰজতেক ধন চুৰি কৰিলে চোৰে ৰাজঘৰে চুৰি কটোৱাল কম্পে দৰে চোৰা দিয়া ফুৰে তাৰা বজাৰে বজাৰে বিচাৰি বিচাৰি তাৰা চোৰক নাপাই কান্দিবে লাগিয়া তাৰ আত্মঘাতী হৈ এই ৰূপে দুখ ভাৱে কৰয় কন্দন অন্তৰীক্ষে সান্তনা বুলিলা নাৰায়ণ আকাশী বচন শুনি চতুৰ্দিশে চাইল বচন শুনিল মাত্ৰ কিছু নেদেখিল শুন বোলে পাছে সত্যনাৰায়ণ এই বেটা চুৰি কৰি বহিলে দোকান আকাশী বচন শুনি চমকিত হৈয়া সাধুৰ নিকটে গৈলা শীঘ্ৰ গতি ধায়া চচুৰ জামাতা দুইকো একতে বান্ধিয়া ৰাজাৰ নিকটে চোৰ ভেটাই দিল নিয়া চোৰ নাম শুনি তাৰ নকৈল বিচাৰ লত যায় যত ধন চোৰৰ অনুকাৰ কুপিত হৈয়া যে বোলে ৰাজাৰ ইখত বন্দী কৰি ৰাখি আছে ১২ বৎসৰ ১২ মানে ১২ বছৰ দাৰু নকৰি কটোৱাল ৰাজ্য আজ্ঞ পাই পুতা খালে বন্দী কৰিলা চচুৰ জামাই এই মতে বন্দী সাধু ১২ বৎসৰ লোকে বুজি ১২ কহে দ্বিজ বিশেষৰ সাধুৰ যতে কথা ৰোক এহি মতে গৃহৰ যতে কথা শুনা একচিত সাধুজনে দিয়া গৈল বণিজ্য কৰিতে খৰচ হলে হব পথ নিৰখিতে থাল জাৰি লোটা ঘটি যতে আছিলে সাধুৰ বিলম্বে দেখি সৰ্ব বেছি খাইলে পৰিধান বস্ত্ৰ আৰু অংগ আভৰণ সকলো বেছি তাৰ কৰিলে ভৰণ জিজ্ঞাসিল স্থানে স্থানে প্ৰতিজনে জনে শিকাজন কহু নকহিল সাধু আশিবে কথন দাসী কৰ্ম কৰি তাৰ জীপাৱে মজুৰি তাকে লৈ দিন ঘাটে নানা দুখ কৰি দাসী কৰ্ম বুজি না খোজনীয়া মগনীয়া যে দাস দাসী উদ্দেশ্য নাপায় তাৰ কৰি কান্দিয়া বিকল সম্পদন ধন নাহি গৃহৰ সমল আৰ দিন প্ৰভাততে সাধুৰ কুমাৰী নিজ ব্যৱহাৰে গৈলা ব্ৰাহ্মণৰ বাৰী দেখে বিপ্ৰ বসি আছে সত্যৰ সেৱন কৰ জোৰে জিজ্ঞাসিল ব্ৰাহ্মণৰ স্থান প্ৰসাদ লোভিয়া তেবে শিৰত বন্দিয়া কহিবে লাগিয়া তাৰ কান্দিয়া কান্দিয়া বাপ আৰু স্বামী মোৰ নাশয় যাবত এহি মতে সেৱা আমি কৰিবো তাবত কাতৰ দেখিয়া তেবে বুলিলা বচন এক চিত্ত পূজতয় সত্যনাৰায়ণ যদি কৃপাযুক্ত প্ৰভু হুয়ৰ তোমাৰ
বাপ আৰু স্বামীটোৰ আশীবে কঘৰ এই মতে উপদেশ কৰিলে ব্ৰাহ্মণ দণ্ডৱতী কৰি গলা আপোন ভ্ৰমণ দেখিয়া জননী কোধে বুলিলা বচন এক ৰাতি চিলা তুমি কাহাৰ ভ্ৰমণ কিহেতু বিলম্ব তুমি কৈল কোন খেলা কোন ৰখ বুজি তুমি এক বাজ্য ভৈলা কলাৱতী বোলে শুনা আমাৰ উত্তৰ যি কাৰণে বাজ্য ভৈল অৱধান কৰ এক অদ্ভুত আমি দেখিলো নয়নে সত্যনাৰায়ণ সমে ব্ৰাহ্মণ সঞ্জনে কলি যুগে সত্যনাৰায়ণ অৱতাৰ যেই যে কামনা কৰে সিদ্ধি হৈবে তাৰ আমি কত কামনা কৈ আছি তোমাহাৰ বাপ আৰু স্বামী মোৰ আশুক গৃহক যাবত শৰীৰে মোৰ থাকয় জীৱন তাবত কৰিবু সেৱা সত্যনাৰায়ণ এই কথা লীলাৱতী শুনিলে শ্ৰৱণে কহিতে সত্যৰ সেৱা ৰংগ হৈল মনে মাৱে জীৱে দুয়োজনা ভিক্ষাক চলিলা সত্যনাৰায়ণ প্ৰভু মনত ভাবিলা পাইলে কজ টেক দৈৱ কি কৰিবু আৰ বেলা অৱসানে তাৰ আইল নিজ ঘৰ উঠ সত্যবান কত নিন্দা দাস আমি সত্যনাৰায়ণ চকু মেলি চাখ লক্ষপতি শংখপতি দুয়ো সদাগৰ বন্দী কৰি ৰাখি আছে দ্বাদশ বৎসৰ ৰাজ্য ৰক্ষা প্ৰাণ ৰক্ষা সাহস নিপবৰ শীঘ্ৰ কৰি চাৰি দিওঁ আমাৰ অনকৰ স্বপ্ন দেখি প্ৰভাততে উঠি নিপমণি চৰক সমুদি ৰাজা বুলিলে কবানী পুনতয় কটুৱাল আমাৰ বচন বন্দীশাল হন্তে আন চুৰ দুয়োজন এই শুনি কটুৱালে সতেৰ চলিল সাধু বিদ্যমানে আহি সকলে কহিল কথা শুনি আনন্দিত সাধুৰ নন্দন ৰাজাৰ নিকটে গৈলা তৰিত্ৰ গমন শংখপতি বোলে তুমি শুনা লক্ষপতি আজি সুপ্ৰভাতে গৈলা সকলে দুগতি ৰাজা বোলে শুনা সাধু বচন আমাৰ পুনৰ ৰাজ্য থাকা তুমি কি নাম তোমাৰ সাধু বোলে ৰত্ন পৰে আমাৰ বসতি বণিককুলত জন্ম নাম লক্ষপতি বণিজ্য কৰিতে আইলো নগৰে তোমাৰ শংখপতি নামে এইও জামাতা আমাৰ সাধুৰ বচনে লজা পাইল নৰপতি নাপিত আনি আখুৰ কৰিলা সম্পত্তি তৈলকুণ্ড গবেনিয়া স্থান কৰাইলা দিব অনপানে দুইকো ভোজন কৰাইলা ৰাজা বিদ্যমানে তেবে সাধুৰ নন্দন আজ্ঞা পাইলা নিজ দেশে কৰিতে গমন কটুৱাল বোলে শুনা ভাণ্ডাৰী বচন নৌকা ভৰি দেহ দিয়া যত লাগে ধন পূৰ্ব ৰজ টেক ধন নিয়াইছে লুটিয়া শীঘ্ৰ কৰি দেহ দিয়া নৌকাত ভৰিয়া এই আজ্ঞা শুনি ধন তুলিলে নৌকাত বিদায় কৰিতে গৈলা ৰাজাৰ আগত ৰাজাক প্ৰণাম কৰিল ভূমিত পৰিয়া সম্ভাক কৰিল ৰাজা কৰ জোৰে হৈয়া নক্ষত্ৰ সঞ্চাৰ যেন নৌকাত চলন দেখিয়া কুপিত হৈয়া সত্যনাৰায়ণ শীঘ্ৰ বেগে নদী তীৰে কৰিলা গমন সন্যাসীৰ বেশে প্ৰভু দিলা দৰ্শন সন্যাসী দেখয় নৌকা যায় আঠে বেঠে ডাকিয়া বোলয় প্ৰভু তিদশৰে নাথে ইভৰা ভৰিয়া দেহ কহিলো সতেৰ ত্ৰিগুণ ঈশ্বৰ প্ৰভু জিগাসে সাধুৰ সতেৰ কপতে তাৰ বুদ্ধি নাশ ভৈল লতা পতা ভৰি আছি ডাকিয়া বুলিল যি বুলিলি সেই হুকে বোলে নাৰায়ণ লতা পতা হলে কোনো কাৰজত ধন কত দূৰে সদাগৰে নৌকা লৈয়া গৈলা ভৰা নাহি নৌকা তেবে ভাসিয়া উঠিল বজ্ৰঘাট পৰিল তাহাৰ যেন মুণ্ডে তবত ভৈলা সদাগৰ বাক্য নাহি তুন্দে নৌকা লৈয়া সদাগৰে সমুদ্ৰৰ কুলে দাড়ি মাজি পাইক সবে কান্দে ওচৰুলে হাহাকাৰ শব্দ কৰি সুমৰ গোসাঁই গলা গলি কৰি কান্দে চচুৰ জামাই বজ্ৰঘাট শব্দ যেন নাশয় বচন পৰিল ভূমিত সাধু হৈলা অচেতন কান্দিয়া কান্দিয়া চিৰ ভৈলা সদাগৰ শংখপতি বোলে পাছে দুয়ো কৰ আমি নিবেদন কৰোঁ শুনা মহামতী আমাৰ অৱচন যদি কৰ অৱগতি এই যে সন্যাসী বসি আছে নদী তীৰে শীঘ্ৰ অগতি চলি যাওঁ তাহাৰ গোচৰে জামাইৰ বচনে সাধু সতেৰ চলিল সন্যাসীৰ কাছে আখি দণ্ডৱত হৈল কোন দেৱ হোৱা গোসাঁই কোন অৱতাৰ
কোন দুখে সৰ্বনাশ কৰিলা আমাৰ চৰণে ধৰিয়া বোলে বণিক নন্দন কৃপা কৰা প্ৰভু মই পখিলো শৰণ সত্যনাৰায়ণ বোলে শুনা লক্ষ্যপতি কি কাৰণে কৰ তয় এতেকে প্ৰণতি বৰ দিলো কন্যা হৈল বিহা দিলো তাৰ অত বৰ দুখ দিলো আমাৰ অন্তৰ বন্দীশাল দুখ দিলো দ্বাদশ বৎসৰ তেবে লীলাৱতী সবে মূৰ নিৰন্তৰ প্ৰসন্ন হৈয়া যে পাছে আমি দিলো বৰ মাগে লীলাৱতী দুয়ো কৰ কন্যা বোলে সাধু ৰজা মাতাক আশুক সেইকাৰণে স্বপ্নময় কৰিলো ৰাজাক প্ৰবন্ধে চৰিলো মই কহিলো তোমাৰ পূৰ্ব কথা স্মৰণ কৰি নিৰন্তৰ নৌকা মেলি দেশ যাশ পৰম হৰিষে কৌতুক দেখিলো আইলো সন্যাসীৰ বেশে জিজ্ঞাসিলো কিবা বস্তু আছে সদাগৰ তুমি বোলে লতা পতা নৌকাৰ ওপৰ কপতে হৰিয়া ধন দিলো লতা পতা শুনিও কহিলো মই তত সৰ্ব কথা এতেকে কহিলো যদি সত্যনাৰায়ণ পূৰ্বৰ বৃত্তান্ত সাধু কৰিলো স্মৰণ গলে বস্ত্ৰ বান্ধিয়া বুলন্ত সদাগৰ লক্ষ মুদ্ৰা বন্ধা গইল তোমাৰ গোচৰ গৃহে গইলা প্ৰথমতে কৰি সেৱন হেন কালে ইশত আহি কহিলো কথন ঘাটে আইলো সদাগৰে ধন মান লৈয়া সতে ৰজন আইলো সদাগৰে ঘৰে গয়া জামাতা আইলো বুলি ৰংগ ভৈল মনে কলাৱতী প্ৰসাদক থৈলা সেই স্থানে তৰিত্ৰ গমনে গইলা অংগৰ সাজনী স্বামী দেখি বায় যায় খঞ্জন গমনী খঞ্জন মানে ঘনচিকা চৰাই আপুনি কৈ গৈছে নহয় সাৱধানে সাধু অশুনিয়া লীলাৱতী প্ৰসাদ নাখায় গইলা যথা নিজ পতি তাতে সত্যনাৰায়ণ পালে যে কচল শংখপতি ধুখা নৌকা ঘাটে গইল তল দাহিন বামতে তেবে চাহে সদাগৰ জামাতা নেদেখি সাধু হৈলা কুকাতুল জামাতা বুলি ডাকে ঘনে ঘনে ভূমিত পৰিল সাধু হৈলা অচেতন বিপাকে পহিল কৰ কৰি বিশেষৰ লেচাৰি কহিল এক পদ মনোহৰ হৰি ৰাম 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 হৰি ৰাম 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 ছবি ও জামাতাক মনে স্মৰি কথা গইল মোক এৰি কান্দে সাধু কৰিয়া বিষাদ নানা ৰত্নে ভৰা ভৰি অবিলম্বে আইলো পুৰি ও তাতে হেন মিলিল প্ৰমাদ কলাৱতী কলে কৰি পৃথিৱীক গৰাগৰি কান্দে সাধু বিষাদ কৰিয়া ও কলাৱতী বোলে বাপ শৰীৰে নহহে তাপ পাৱে প্ৰাণ প্ৰভু নেদেখিয়া মাৱে দিবে গলাগৰি কান্দয় বিলাপ কৰি কোন হেতু অকাল মৰণ কলাৱতী বোলে মাৱে তোমাৰ ঘৰতে যাওঁ আমি এটা তেজি বুজি বন কন্যাৰ কাৰুণ্য দেখি লীলাৱতী বোলে বাণী স্থিৰ হোৱা নকৰা কন্দন দ্বিজ বিশেষৰে বোলে নাৰায়ণ পদে তলে জীৱ তোৰ বণিক নন্দন পদ জিখাতে আছিলে প্ৰভু দেশৰ অন্তৰে দেখে আখি নৌকা তল খাটৰে ওপৰে মনত ভাৰসা পালো সাধু আলু দেখে চকু মেলি নেদেখিলো প্ৰাণপতি বেশে পাপ কৰ্ম দুখ হেন পক্ষ হোৱা যাওঁ কথা গইল প্ৰাণপতি তোৰে লাগে পাওঁই মই অভাগিনী খণ্ডবত আচৰিলো তাৰ ফল অবিলম্বে তোমাক অনাখিলো কন্যাৰ লগতে কান্দে ৰাণী লীলাৱতী ভূমিত পৰিয়ে কান্দে সাধু লক্ষ্যপতি এমত দাৰুণ বিধি কিহেতু কৰিল আনন্দৰ মধ্যে বৰ প্ৰমাদ মিলিল মাতে হাত দিয়ে কান্দে বণিক নন্দন অন্তৰীক্ষে থাকি মাতে সত্যনাৰায়ণ নাকান্দা সাধু স্থিৰ কৰি মতি তোমাৰ কন্যাৰ দুখে মৰে টানপতি কলাৱতী ফেৰি আছে প্ৰসাদ আমাৰ সেহি হেতু মৰি আছে জামাতা তোমাৰ জলহন্তে উপজীৱ কৈল সত্যবাণী প্ৰসাদ খা উক গইলা তোমাৰ নন্দিনী আমাৰ প্ৰসাদ কন্যা নাখায় যাবত কহিলো তাহাৰ প্ৰতি নিজি বেতাবত আকাশী বচন শুনি চমকিত মন কৰজুৰি মাতিলন্ত সাধুৰ নন্দন অধমত কৃপা কৰা সত্যনাৰায়ণ
লক্ষ্য তাক দিও ময়ো কহি বুৰুষে বন এই শুনি প্ৰসাদক অনাইল লক্ষ্যপতি আজ্ঞা হৈল প্ৰসাদক উক কলাৱতী এই শুনি কলাৱতী প্ৰসাদ ভুঞ্জিল সতে ৰচা মীৰ নৌকা ভাসিয়া উঠিল মংগল কৰিল লক্ষ্যপতি সদাগৰ জামাতা শ্বশুৰ দুইল আইল নিজ ঘৰ শ্বশুৰ জামাতা দুইকো একতে যে হৈয়া নৌকাৰ যতেক ধন দিলন্ত তুলিয়া লক্ষ মুদ্ৰা ভাৰী সবে সত্যনাৰায়ণ সুবৰ্ণ পাতাকা দিয়া অতি পিতুপন শ্বশুৰ জামাতা দুকো পূবে প্ৰৱেশিলা সাধুৰ সেৱাতে প্ৰভু বৰ তুষ্ট ভৈলা ভক্তিভাৱে এই ৰূপে সত্য সেৱা জীৱাজনে ধন ধ্যানে পোতে পোতে বাহে সবক্ষণে কামনা কৰিয়া জীৱা সবে চিৰকাল সত্যৰ প্ৰসাদ তাৰ বাহে ঠাকুৰাল ইংগিত কৰ জীৱা অৱজ্ঞা কৰিয়া অঞ্চলে অগণি বান্ধি মৰিবে পুৰিয়া বংশধৰ নৰপতি প্ৰসাদ ত্যাজিলা মুখে ৰক্ত বাজ্য হৈবে সবংশে মৰিয়া পৰম পদ সেই নাৰায়ণ অপুতৰ পুত হৈব নিধ নিৰধন অন্ধজনে চকু পাৱে বন্ধ বিমোচন হেন জানি নাচাৰিবা সত্যৰ সেৱন জীৱা পঢ়ে জীৱা শুনে সত্যৰ পাঞ্চালি সংসাৰতে জীয়া বিষ্ণু পুৰে যায় চলি দ্বিজ বিশেষৰে বোলে ভাবি নাৰায়ণ হৰিপদে মুদি আৰু হুক মোৰ মন হেন জানি নৰলোকে ত্যাজিয়া ন কাম ভুজি উষ তেৰ সত্য প্ৰভুৰ চৰণ কলি যুগে আন ধৰ্মে নাপাইব গতি সত্যনাৰায়ণ নাম ঘোষিলো কম অপতি হৰি ৰাম 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 হৰি ৰাম 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 দোহাই দিছোঁ দেই হেন জানি নৰলোকে ত্যাজি আন কাম ভুজিও সত্যৰ সত্য প্ৰভুৰ চৰণ কলি যুগে আন ধৰ্মে নাপাই বৰ গতি সত্যনাৰায়ণ নাম ঘোষিলো কম অপতি হৰি ৰাম 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 হৰি ৰাম 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 ওম বিষ্ণু বিষ্ণু মাধৱ মাধৱ জয় জগদীশ্বৰ হৰি সৰ্ব মঙ্গল মঙ্গলে শিৱে সৰ্বাৰ্থ শৰণে তম্বকে উদে প্ৰভু ভগৱন্ত বিষ্ণু দেৱতা তোমাকে উদ্দেশ্য কৰি আজি শিৱবৃন্দ যথাৰ্থে প্ৰভু ভগৱন্তৰ চৰণ বকুণ্ডত এগছিগন্ধ পুষ্পৰ দিয়াৰ মানসেৰে ইয়াতে সেই পূজাৰ শেষত এহেজাতি পাঞ্চালী পাঠৰ মন্ত্ৰ পাঠ কৰাইছোঁ ইয়াতে বহা টুটা অগা পোচা মন্ত্ৰবগুণ অনেকখিনি ভুল দিব সৰ্বদোষৰ মাৰ্জন কৰিবা সেউকীসকলৰ মনোবাঞ্ছা এতিয়া 51 টকা এটা লাগে পূজাৰ দক্ষিণা এটা ক'ত গ'ল এটা আছে ইয়াত আছে না আপুনি দিলে হ'ল মই দিব খুচুৰা ইয়াত আছে 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 ইয়াতে দিয়ক অস্তায় ফৰ
অষ্টাফৰ অষ্টাপথম তৎসম্বৰণ বুঢ়া দক্ষিণোচ্চক মিলন তদমি শ্ৰী বিষ্ণু পুনা ভিক্ষ কীৰ্তন সত্যান্নতা পূজা কৰ্ম কৰ্ণ শোষম অনুগত বিশ্ব সিদ্ধি খণ্ডন ওম তদ্বিষ্ণু পৰমংকৰম সদা পৈশান্তি সূৰ্য বিবিধ চক্ষুৰাকম শ্ৰী বিষ্ণু তদ্বিষ্ণু পৰমংকৰম সদা পৈশান্তি সূৰ্য বিবিধ চক্ষুৰাকম শ্ৰী বিষ্ণু তদ্বিষ্ণু পৰমংকৰম সদা পৈশান্তি সূৰ্য বিবিধ চক্ষুৰাকম শ্ৰী বিষ্ণু ওম আখিশ্রীনরবসা ভূত্রমন নিবেশন অমৃতম মন্ত্রস্য ভুবনানি পয়সা হিংসিং শ্রীজ্ঞান এই পদরাষ্ট্র অনুকম্পন মা ভক্তম বিধানস্তম দিবাকরণ দিবসম্পতি খারাপম নামামি ভাষিতম ভূষিতম ধরণী লব্ধম প্রিয়ং হরিকাশ্রম পুণ্যম যুক্তম পরমশাসন কামনায় নীলাচরণ বন্দে অর্ধকায়া মহাবলম বিশ্বেশ্বৰ বন্দিগঙ্গা মাতং বুলি কণ দিব লাগিব বুলি कुमार स्वयं में शिव विकास माता পাৰিলে বহি বহে অকণ লৈ লওক ধৰি লওক বাই নাহে নি বাই নাহে লোক লোক পাই দিয়া এনেকে 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 কপাল কোন লুলা নে আমি ভই দিব লাগিব পাৰিব কিন্তু মাইকী মতা একো নাই চব একে Om oh full mau level থাকিলে full হাতত ল'ব লাগিব এই ফুল কিবা হাতত লৈ লওঁ ফটকে পাপা লৈ লওঁ ओम विष्णु माधव माधव जयु यज्ञेश्वर हरि सर्व मंगल मंगले शिवे सर्वातु शरणे त्र्यंबके गौरी नारायणी नमस्तुते नित्रं विजयो नित्रं नित्रं कैलान मंगलं वासी माधव माधव हिरि कारुष्य ब्रह्म ऋषि गायत्री छंदोग्नि देवता सर्वे कर्मारंभे विनियोग स्वस्ति न इंदुविद्ध सर्वा स्वस्ति न पिस्स विश्व वेदा स्वस्ति न अरिष्ट नेमि स्वस्ति न बृहस्पति धातु
পয়ং পৃথিবীং পয়ংৈশ দিশু দিবন্ত ঋষি বিষ্ণু চ পুতেশু ধূৰ বসি বৈষ্ণৱী মসি বিষ্ণু বেতা অগ্নি দেৱতা বাতু দেৱতা সূৰ্য দেৱতা আদিত্য দেৱতা মৌদু দেৱতা দো শান্তি ঋষ শান্তি পৃথিৱী শান্তি ৰাপ শান্তি ৰুধ শান্তি বনস্পতি শান্তি ৰেৱ শান্তি দ্বাদশো দেৱতা শুভ শান্তি সূৰ্য গ্ৰহায় সোম গ্ৰহায় মংগলায় গ্ৰহায় বুধ গ্ৰহায় বৃহস্পতি গ্ৰহায় শুক্ৰ গ্ৰহায় শনিশ্চয় গ্ৰহায় ৰাহুবে গ্ৰহায় কেতবে গ্ৰহায় সৰ্ব গ্ৰহৰ ইষ্টাদি খণ্ডন নিমিত্তক সত্যনাৰায়ণ দেৱতা স্কন্দ পুৰাণীয় বেৰা পাঞ্চালী পাঠ কৰ্ম কৰণায় স মনুগত ভীষ্ট সিদ্ধি খণ্ডনায় নম ওম কান্দাত কান্দাত পুৰুষ পুৰুষত্বেন স্ৰহ ওম বিশ্বানি কান্দাত কান্দাত ওম কান্দাত কান্দাত পুৰুষ পুৰুষত্বেন স্ৰহ ওম বিশ্বানি কান্দাত কান্দাত ওম কান্দাত কান্দাত পুৰুষ পুৰুষত্বেন স্ৰহ বিশ্বানি কান্দাত কান্দাত ওম কান্দাত কান্দাত পুৰুষ পুৰুষত্বেন স্ৰহ বিশ্বানি কান্দাত কান্দাত ওম কান্দাত কান্দাত পুৰুষ পুৰুষত্বেন স্ৰহ বিশ্বানি কান্দাত কান্দাত ওম কান্দাত কান্দাত পুৰুষ পুৰুষত্বেন স্ৰহ বিশ্বানি ইয়াৰ ফুলবা দি দিলে এতিয়া তোমালোকে সকলো কলপাতখন আঁতৰাই ল'বা দেই ওম বিষ্ণু বিষ্ণু মাধৱ মাধৱ জয় যজ্ঞেশ্বৰ হৰি সৰ্ব মংগল মংগলে শিৱে সৰ্বাৰ্থ শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে নিত্যং বিজয়ী নিত্যং নিত্যং কল্যাণ মংগলং বাসী মাধৱ মাধৱ হৃদি বাসী মাধৱ মাহে প্ৰভু ভগৱন্ত আজি সেই বছৰৰ কৰ্মতে এই বছৰ তোমাৰ চৰণ বনাই গছি গন্ধ পুষ্প দিয়াৰ মানসেৰে দুখনি শৰাই দুটি গুৱাপন অগ্ৰসজা আগুৱাই ধূপ দিম নবিত অৰ্পণ কৰি সেই বিপক আমন্ত্ৰণ কৰি সেইদিন ভকতবৃন্দক নিমন্ত্ৰণ কৰি আসনে ভূষণে বোৱাই পূজাৰ চিত্ৰঘৰ আগবঢ়াই লৈ ইয়াৰ পূজাৰ শেষত 1000 দি পাঞ্চালী পাঠৰ মন্ত্ৰ পাঠ কৰে সেউকী মনোবাঞ্ছা পূৰ্ণ হৈছে প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈছে সেই প্ৰভু বিষ্ণু দেৱতাই সেউকীৰ মনোবাঞ্ছা পূৰ্ণ কৰিব আৰু লগতে আজি সেই সেউকীয়ে সংকল্পিত কৰ্ম হিচাপে ইয়াতে প্ৰকাশ কৰিছে সেউকীৰ এটি মূল্য হেৰাইছে সেই মূল্যটি যেন নাৰায়ণ দেৱতাই স্থিতি কৰি সেই মূল্যটি পুনৰ আনিবৰ বাবে ভগৱন্তে শক্তি বিধান কৰি সৰ্বকাৰ্য সিদ্ধি কৰাই সেউকী যে যি সংকল্পিত কৰ্ম লৈছে সম্পূৰ্ণ কৰ্ম শক্তি কৰাই নাৰায়ণ দেৱতাৰ স্থিতি হৈ সেউকীৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ শক্তিৰ প্ৰাৰ্থনা অচুচং ব্ৰাহ্মণ নিমিত্ৰায়ং তস্মৈ হে প্ৰভু ভগৱন্ত আজি সেই সেউকবৃন্দই মনৰ বিষ্ট পূৰ্ণ দিছে যি এগছি গন্ধপুষ্প কৰাৰ পাছত সেউকীৰ মনোবাঞ্ছা পূৰ্ণ কৰি সৰ্বকাৰ্যৰ সিদ্ধি কৰিবলৈ শক্তি দিবলৈ প্ৰাৰ্থনা হৰি দ্বিতীয়বাৰ বুলি পেলাই বিভিন্নজনে দণ্ডৰ খৰচা এটি গোৱা পানী এটি মাননিৰ সৈতে ভগৱন্তৰ চৰণ অগ্ৰসৰ আগবাঢ়িছে তেৰা হ'ব যদি ঘৰত কোনোবাখিনি ৰবি চক্ৰ তৰা গহৰ ইত্যাদি দুখাতে খবৰটোকো মাৰ্জন কৰিবা স্বামী স্ত্ৰী সুখমূলক শক্তি দিবা পুত্ৰ পুত্ৰীসকল বিদ্যাচনত সৰস্বতী মাতৃ কণ্ঠদান দিবা জানে বাহানে পথে প্ৰবাহে সৰ্বকাৰ্যত সিদ্ধি কৰাই প্ৰভু ভগৱন্তে কল্যাণ কৰিলে শক্তিপাতকৈ কল্যাণ কৰিবলৈ প্ৰাৰ্থনা অচুচং ব্ৰাহ্মণ নিমিত্ৰায়ং সত্যনাৰায়ণ দেৱতা পূজা কৰ্ম কৰণায় স্ব মনোগত বিশ্ব সিদ্ধি খণ্ডনায় ধৰ্মতৰ প্ৰমূল্য নৱবৰ্ষৰ জন্মকালীন শুদ্ধি কামনাৰ শক্তি দি বিষ্ণু দেৱতাৰ সেউকীসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ শক্তি দিব প্ৰাৰ্থনা ওম গুৰু অচুচং ব্ৰাহ্মণং গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ সৰস্বৰ জগতশ্বৰে প্ৰভু ভগৱন্ত সেউকীসকলৰ গুৰু যদি কোনোবাখিনি দুখাৰ সৰ্বদোষো মাৰ্জন কৰি মাৰি মৰক উপচাক ৰোগ ব্যাধি নিৰামক ঘৰৰ পিতৃকে মুখ্য কৰি বোৱাৰী পুত্ৰ নাতি সমন্বিত কুশলময় মংগলময় যি যোৱাসকলক মংগলময় কৰিবলৈ শক্তিপ্ৰাপ্ত কৰি প্ৰভু ভগৱন্তে কল্যাণ কৰিবলৈ শক্তি দিবলৈ প্ৰাৰ্থনা গুৰু হৰি
তদ বিষ্ণু পৰমং পদং শান্তি সুৰয় দিবিব চক্ষুৰা ততং উঠক এতিয়া আহক এজনকে আহি থাকক ই কটাই এখন আনক ওম নিমাল্য আহক নিমাল্য সূৰ্য ভগৱন্তৰ শিউকী মনোবাঞ্ছা পুনগহে নাৰায়ণ দেৱতা শিউকী আজি মনতে সংকল্পিত কৰিছে তেখেতৰ এটি থোৱা পইচা হাততে নাইকিয়া হৈছে গতিকে ভগৱন্তই যাতে শিউকী পইচা পুনৰ ঘূৰাই দিব পাৰে ভগৱন্তক সেৱা কৰি লৈছে ভগৱন্তৰ শিউকী মনোবাঞ্ছা পুনগহে সৰ্বকাৰ্য বৃদ্ধি কৰিবা আৰু ধনে ধানে বৃদ্ধি কৰি বিষ্ণুৰ পৰা স্থিতি হৈ কল্যাণ অকাল মৃত্যু হৰণ হওক অকাল মৃত্যু হৰণং সৰ্বব্যাধি বিনাশং খাদ্য ষষ্ঠী নং দেৱংদু প্ৰাপ্য এইবিলাক আহক ষষ্ঠী নং প্ৰাপ্য দেৱনং গছত শ্ৰী শ্ৰী মহাদেৱ এই শিলিখাটো কাইলৈ ভাত পানী খাব আপোনাক কি ৰাখিম ওম নিমাল্য ভগৱন্তৰ শিল্পী মনোবাঞ্ছা পুনৰ্ব সৰ্বসতি জানে বাহানা সৰ্বগত শিল্পীকে নাম দেৱতা শ্ৰী অকাল মৃত্যু হৰণং ভালে এজনকে আহি যাব ওম নিমাল্য শ্ৰী ভগৱন্তৰ তাই বান্ধিবলৈ গৈছে খাই দিয়া মানুহ কেতিয়াবা পৰা ইয়াতে বহি আছে তেওঁ আহিব পৰা নাই এই আমি আৰু কি আৰু এতিয়া সমস্যা আহিছে
সেইবুলি নকয়